নিউজ নাওৰ দৰ্শকসকলক জনাব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙত প্ৰধানমন্ত্ৰী মোদী ভিডিঅ' কনফাৰেন্সিঙত লকডাউন সম্পৰ্কত আলোচনা লকডাউন বৃদ্ধি কৰা নকৰাক লৈ এই আলোচনা দোকান বজাৰ খোলাৰ ওপৰতো আলোচনা চলিছে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ সম্পৰ্কতো গুৰুত্বপূৰ্ণ আলোচনা উল্লেখযোগ্য যে বিয়লি অনুষ্ঠিত হ'ব ৰাজ্যিক কেবিনেট লকডাউন আৰু অন্যান্য বিষয়ৰ ওপৰতো ৰাজ্য চৰকাৰে ল'ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি পুনৰবাৰ জনাইছো মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙত প্ৰধানমন্ত্ৰী মোদী ভিডিঅ' কনফাৰেন্সিঙত লকডাউন সম্পৰ্কত আলোচনা লকডাউন বৃদ্ধি কৰা নকৰাক লৈ চলিছে এই আলোচনা দোকান বজাৰ খোলাৰ ওপৰতো আলোচনা চলিছে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ সম্পৰ্কতো গুৰুত্বপূৰ্ণ আলোচনা উল্লেখযোগ্য যে বিয়লি অনুষ্ঠিত হ'ব ৰাজ্যিক কেবিনেট লকডাউন আৰু অন্যান্য বিষয়ৰ ওপৰত ৰাজ্য চৰকাৰে ল'ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত